চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক দিব। কেনেকৈ গুড় প্ৰস্তুত হয় সেইটো আমি দেখুৱাই দিছোঁ ভিডিঅ'ৰ জৰিয়তে। গুড় নমাই পেলানি গুড় ঘোটা হয় এনেকৈ। গুড় ঘুটি আছোঁ বৰ্তমান, ঠাণ্ডা হ'ব, গৰম গুড় হয়। আৱাজ শুনিছে নহয়? সেইটো আৱাজ উঠিব লাগিব। হালখন দেখুৱাই দে এবাৰ। এই হ'ব, হাল নেদেখুৱালেও হ'ব। গুড় ঘুটি আছোঁ। আৱাজ আহিছে নাই? গৈছে গৈছে। দেখিছা নাই, গিটাৰ বনাই দিছোঁ গুড়ত ঘুটি ঘুটি। ঠাণ্ডা হওঁ হওঁ আৰু ভৰাব হৈছে আৰু। ফেন গুড় এটা টিফিন এটা ভৰাই থৈছোঁ মানুহ এজন। এইটো ছাইডত দেখিছেনে? গুড় ভৰাই আছে এতিয়া বৰ্তমান। এনেকৈ ভৰাই প্ৰচেছটো দেখুৱাই দিছোঁ। এইটো ছাইডৰ গুড়বোৰ পটাবলৈ আহি গৈছে এটা যোগালী নহয় মানে হেল্পাৰ আৰু। ভালকে কৰ। জল্দি জল্দি হাত চলাও। এটা কলহত প্ৰায় 28 কেজিমান ধৰে গুড় আৰু 28-30 কেজি। হৈছে দেই ভৰাই। এইটো টিফিন লাগে যদি কন্টেক্ট কৰিবি 108 আহি যাব। নাম্বাৰ দি দে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক দিব। ধন্যবাদ।